এই ঘটনাটোৰ লগত কোনো বড়ো সংগঠনে ইয়াত একো অসুবিধা নাই, আমিতো কাৰো গ্ৰাম্য মহিলাৰী তেখেতে নিজেই মানে আণ্ডাৰগ্ৰাউণ্ডত दिनैहाय जि अरुणोदयनि 3.0 नि रिलिज माने बेखेवनाय सान बिथां जायफोरानोखि इलिजिबल ना बे बेनिफिशियारियावहाय बिथांमोना 1250 रां मोननो हाबाय बा मोनसिगोन आरो थिग बेखौ लानानै जे बिथां हेमन्त बिश्व शर्मा सार जे आसामनि सीएम जे दाखालि बावैसो बिटिसि एसेम्ब्लियाव जानाय जि जाथाय बेखौ लानानै खायसे खोथा बिथाङा बुंदों आरो लोगोसे बिथां इउजि ब्रह्म साराबो बेनि फारसे खोथा बुंदों आरो लोगोसे बेखिनियावनो बिथां हेमन्त बिश्व शर्मा सारा जे मोनद' हारिनि एसटि होनायनि सायाव खायसे ससे क्लिप बिथाङा बुंनायखौ जोङो नुनो मोन्दों। नोंथांमोना नैबे भिडिअनि गेजेरजों नुनो हागोन बिथांमोना मा फोरमायखो जे बे जे बिटिसि एसेम्ब्लियाव जानाय जाथाय बेयाव सोरनि आखाइ दं, सोर खालामखो बेफोरबायदि जाथायना बेनि सायाव बिथाङा खायसे खोथा मख'नायखौ जों नुनो मोन्दों। नोंथांमोना भिडिअखौ नायना लाग्रो, बिनिफ्रायसो फिन जोङो बेनि सायाव सावरायफिनगोन। সৰুকৈ আপোনালোকক এনাউন্স কৰিব খুজিছোঁ, যোৱা কেইদিনমান আগতে আমাৰ বিটিচি কাৰ্যালয়ত এক মিনিট মই গৈ আছোঁ অলপ কাৰ্যালয়ত এটা অনাৱশ্যকীয় ঘটনা হোৱা আমি দেখিবলৈ পাওঁ। এই ঘটনাটোৰ লগত কোনো বড়ো সংগঠনে জড়িত নহয় বুলি বিবৃতি দিছে। আপচুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়াইও কৈছে যে এইটো গৰিহণাযোগ্য কাম। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াইও কৈছে যে এইটো নিন্দনীয় কাম। এতিয়া প্ৰশ্ন হ'ল যে কোনে মানুহখিনিক লৈ আহিলে, কাৰণ এছেম্বলিত ৰিপৰ্ট হ'ব 7:30 3টা বজাতে কেনেকৈ গণ্ডগোল হ'ব পাৰে। সেইকাৰণে বিটিচি প্ৰশাসনে অসম চৰকাৰক অনুৰোধ কৰিছে যে এই ঘটনাটোৰ ওপৰত এটা ন্যায়িক তদন্ত হ'ব লাগে। আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ন্যায়মূৰ্তি হীৰেন্দ্ৰনাথ শৰ্মাৰ ডাঙৰীয়াৰ হতুৱাই বা তেখেতৰ দ্বাৰা এই তদন্তটো সম্পূৰ্ণ কৰিব খুজিছোঁ। যিহেতু কোনেও ইয়াত জড়িত নাই বুলি কৈছে, গতিকে কোন তৃতীয় পক্ষ ইয়াত আহিলে তাক চাবৰ কাৰণে বিটিচি আমাক ৰিকুৱেষ্ট কৰিছিলে আৰু বিটিচিৰ ৰিকুৱেষ্ট অনুসৰি আমি এটা জুডিচিয়েল ইনকুৱাৰী কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। চাওক, প্ৰথম কথা, বিটিচিৰ লগত জড়িত কোনো সংগঠন জড়িত নাই বুলি নিজেই কৈছে। BPF থাকিবই নোৱাৰে, UPPL নাই, আপচু নাই, আন দল সংগঠন নাই, গতিকে কোন থাকিলে? বিটিচিয়ে এই প্ৰশ্নটো কৰিছে আৰু সেইকাৰণে বিটিচিয়ে অনুৰোধ কৰা অনুসৰি আমি এজন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰিটায়াৰ্ড জাজৰ হতুৱাই বিষয়টো তদন্ত কৰাব খুজিছোঁ। না, মই বাকীলৈকে নাযাওঁ, যিখিনি মোৰ এক্তিয়াৰত সেইখিনি মই কৈছোঁ। ৰেজিষ্টাৰৰ বিষয়টো মোৰ এক্তিয়াৰত নকৰে, সেইটো VC-য়ে চাব। ইয়াত একো অসুবিধা নাই, আমিতো কাৰো ক্ষতি নোহোৱাকৈ কামটো কৰিব খুজিছোঁ। গতিকে যেতিয়া যোনে ৰিপৰ্টটো পঢ়িছে তেওঁলোকে বুজি পাব যে ইয়াত কাৰোৱে ক্ষতি নহয়। স্যার, হাগ্ৰামা মহিলাৰে এটা কথা বাৰে কৈয়ে থাকে যে ইউজি ব্ৰহ্ম মানে আণ্ডাৰগ্ৰাউণ্ড, এইটো কি চৰম অপমান কৰা হোৱা নাই নেকি? নাই, এইটো নাপায়। যিবিলাক শিক্ষিত মানুহ আৰু পাব্লিক লাইফত থকা নেতৃত্ব দিয়া মানুহ এইবিলাক ক'ব নাপায় উপলন্য কৰিবলৈ। কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি কংগ্ৰেছক আক্ৰমণ কৰে, ৰাহুল গান্ধীক সন্মান সহকাৰে নাম লৈ পেলাই ৰাহুল গান্ধী বুলিয়ে আক্ৰমণ কৰে, আৰু অসমৰ গৌৰৱ গগৈ এনেকৈ উপলুঙা কৰি কোৱা নাই। তেওঁৰ এটা স্বভাৱ আছে, এইটোৱেই মানে। মই এইটো লৈ পেলাই ইমান চিন্তাও নকৰোঁ, কিন্তু এইটো নাপায়। এজন তেওঁ মুৰব্বী হয়, কনষ্টিটিউচনেল হেড হয়, আৰু সিদিনা আমাৰ বিটিচিৰ যিটোৱে ছেক্ৰেটাৰিয়েটত ঘটনা ঘটি গ'ল তাৰ কাৰণে মোক জগৰীয়া কৰিছে, মোৰ হাত আছে বুলি কৈছে। একচুৱেলি মই ইয়াত তেখেতক এটা উপদেশে দিব পাৰোঁ যে তেখেত এজন মুৰব্বী, এতিয়া বিটিচিত 5 বছৰৰ কাৰণে তেওঁ শাসনত আছে। তেওঁৰ দায়িত্ব হ'ল যে কিবা আন্দোলন হ'লে আন্দোলনকাৰী নেতাসকলক মাতি পেলাই সমস্যাটো সমাধান কৰিব লাগে, উত্তেজিত কৰিব নালাগে। কাৰণ উত্তেজিত কৰি থকা যেন দেখিছোঁ, কাৰণ এতিয়া তেওঁ একশ্যন মডত গৈছে, কি কোনো সমস্যা সমাধানত নাই। তো উত্তেজিত কৰি থাকিলেতো পৰিৱেশটোতো বেয়া হ'ব, কাৰ কাৰণে ভাল হ'ব এইটো? কাৰণ তেওঁ মানে যিবোৰ ভাষণ দিয়ে, এটাক কৰে, আক্ৰমণ কৰে, তো
তেওঁ বিচাৰিছে নেকি উত্তেজিত হৈ থাকক বিধানসভালৈকে। মই এইটোৱেই মানে ভাবি আছোঁ যে তেখেতে উত্তেজনাময় এটা পৰিৱেশে বিচাৰি আছে নেকি, যাৰ কাৰণে উত্তেজনা সৃষ্টিয়ে কৰি আছে। এতিয়া মই তেখেতৰ ছিনিয়ৰ আছিল, তেখেতক দীৰ্ঘদিনীয়া এটা সংগ্ৰামত লগ পাইছোঁ, তেখেতক দেখিছোঁ, মৰমো কৰিছোঁ। মই আজিলৈকে তেখেতক আণ্ডাৰগ্ৰাউণ্ড বুলি ক'লেতো তেওঁৰ প্ৰকৃতভাৱে হাগ্ৰামা মহিলাৰী তেখেতে নিজেই মানে আণ্ডাৰগ্ৰাউণ্ডত থাকি আন্দোলন কৰা মানুহ। সেইটো লৈ পেলাই মই কোনোদিন উপলুঙা নকৰোঁ। তেখেতসকলৰ আন্দোলনৰ সময়ত কি কি ঘটনা ঘটিছে মই আজিলৈকে একো ক'বলৈ নাযাওঁ। তাৰমানে এইটো এটা মানে সন্মানৰ এটা মাত্ৰা থাকে, মানুহক চবকে সন্মান জনাব লাগে। কিন্তু উত্তেজনা তেওঁ বিচাৰিব নালাগে, উত্তেজনা সৃষ্টি কৰাটো তাৰ উদ্দেশ্য হ'ব নালাগে। যিবিলাকে কৰিছে এটা জুডিচিয়েল ইনকুৱাৰী দিয়ক, দোষীয়ে শাস্তি পাব যদি কোনোবা আছে, সেইটো মই ক'ব লগা নাই। কিন্তু সামগ্ৰিকভাৱে সমাজত যাতে উত্তেজনা আকৌ বিৰাজ নহয়, তাৰ কাৰণে এইটো নিৰাময় কৰিবৰ কাৰণে তেওঁৰ প্ৰথম দায়িত্ব তেওঁ মাতি আলোচনা কৰক আন্দোলনকাৰীসকলৰ লগত। আৰু BTCত যি আলোচনাৰ এটা পৰিণাম ওলাব এইটো ৰাজ্য চৰকাৰে বিবেচনা কৰিবলৈ বাধ্য হ'ব। সেইটো নকৰি পেলাই ই মানে এনেকেই কৈ আছে, হয়তোবা সি বহুত কাৰণত কৈ আছে, ভয়ভীত হ'ল নেকি, এই ধৰণৰ মানে এজন মুৰব্বী বা এজন প্ৰশাসকৰ মানে এজন চৰকাৰৰ হেড হিচাপে এই ধৰণৰ ব্যৱহাৰটো ৰাইজৰ কাৰণে কাম্য নহয়। नैबे भिडिअनि गेजेरजों निश्चय नुबाय बा मिथिनानै मोनबाय बिथाङा मा मा खोथा बुंलांखो जे मोनद' हारिनि ST होनायनि सायाव बिथाङा खोथा बुंदों। माने जेबो जे थाखानाय STफ्रा जेबो खहा जायालासिनो बिथांमोना जे मोनद' हारिनि ST होगोन होनना बुंबाय थादों। आरो बेराफारसेथिं बेयाव जुदि बिथांमोननि ST गोमायोब्ला जोंनि थाखाय बा थाखानाय ST ट्राइबेलफोराहाय खहा जागोन बे रोखाखा। बेखौ जों नुहुरखायोबा गासिबो मिथिखायो बे खहा जागोनखि जागोन जुदि थाखानायनि अनगायै सोरनोबा जुदि बे मोनथायखौ होयोब्ला खहा जायो बेखौ गासिबो मिथिखायो। आरो जे BTC एसेम्ब्लियावहाय जानाय जाथाय जे दाखालि दावराव दावसि जाबाय, जाब्रबथाय जाबाय, बेखौ लानानै बिथां हेमन्त बिश्व शर्मा सारा खायसे खोथा मख'दों। आरो लोगोसे UG ब्रह्म साराबो बेनि बागै खोथा बुंदों। नोंथांमोना निश्चय नुदों जानांगौ जे दासिमहालागै रावखौबो माने थांखिनानै बुंनो हाया, मानो होनोब्ला बेयाव जि BTCनि जि एसेम्ब्लियावहाय जि जाथाय जानाय बेयावहाय माने रावनिबो आखाइ गैया होननाय बायसा माने बर'फोरनि माने BPF जा UPPआनो जा एबा एबसुआनो जा जेबो संगठननि आखाइ गैया होननानै बेयाव बुंनायखौ जोङो नुनो मोन्दों। माने जिथु रिपर्ट ना बेयाव सोर खालामाखै, सोरनि दैदेननायाव बे खामानिया जाखो बेखौहाय दासिमबो क्लियार जायाखै। बेनिफ्राय बेनि सायाव माने जुडिसियेलाव रिपर्टखौ हरदों, बेनिफ्राय इनभेस्टिगेसन खालामनाय जागोन होनना बिथाङा फोरमायदों। लोगोसे UG ब्रह्म साराबो बे खोथाखौनो बुंनायखौ जोङो नुनो मोन्दों। आरो खायसे खोथा मख'नाय जों नुनो मोन्दों। नोंथांमोना नैबे भिडिअनि सायाव मा बुंनो सानो कमेन्टआव लिरना हरनो हागोन। मा बुंनो सानो, सैथोआ मा, नोंथांमोना एसेबाबो सालिजारि खालामदोंबा मिथिनो हागोन। कमेन्टआव लिरना हर नोंथांमोना बेनि सायाव मा बुंनो सानो। नेक्स्ट आपडेटनि सायाव फिन लोगो मोनलायसिगोन। चेनेलखौ बावनानै साबस्क्राइब खालामनानै ला।